নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া আলাপ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আমি আজি কথা পাতিম ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ খানাপাৰাৰ ফালৰ পৰা অহা পোষ্টকেইটাত কেনেদৰে এপ্লাই কৰিব পাৰে। ভিডিঅ'টো চোৱাৰ আগতে মই আপোনালোকক কওঁ যে মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই আপোনালোকক এনেধৰণৰ বাতৰিসমূহ দি থাকিব বিচাৰোঁ আৰু আপোনালোকে যাতে সেইসমূহ পোনপ্ৰথমে চাব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম খানাপাৰা এগ্ৰিকালচাৰৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা 1837টা পদৰ কেনেদৰে এপ্লাই কৰিব তাৰ ষ্টেপ বাই ষ্টেপ আজি মই আপোনালোকক ক'ম। ডিছক্ৰিপশ্যনত এটা লিংক দিম, আপোনালোকে ডাইৰেক্ট সেই লিংকটোত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। তাৰপিছত আপোনালোকে ইয়াত পোষ্ট টাইপত ক্লিক কৰিব। তাৰপিছত পোষ্ট ক্লিক কৰি পোষ্টত এপ্লাই কৰিব বিচাৰে সেইটো ক্লিক কৰি দিব। মই আপোনালোকক গ্ৰেড আইভিৰ ফৰ্মখন অপেন কৰি দেখাই দি আছোঁ কেনেদৰে এপ্লাই কৰিব। ডাইৰেক্ট আপুনি গ্ৰেড আইভিৰ চিলেক্ট কৰি ছাবমিটত ক্লিক কৰি দিব। তাৰপাছত কিছু সময় অপেক্ষা কৰিব। বৰ্তমান ছাৰ্ভাৰৰ কিছু ইছ্যু চলি আছে, তাৰ বাবে অলপ লোডিং হওঁতে টাইম ল'ব পাৰে। আপোনালোকে পেজটো ৰিফ্ৰেছ নকৰিব আৰু বেক নকৰিব। চাৰ্জ হোৱাৰ পিছত এনেদৰে আপোনালোকে ফৰ্মখন দেখা পাব। ইয়াতে প্ৰথমতে থাকিব এপ্লাইড পোষ্ট থাকিব গ্ৰেড আইভি। তাৰপিছত এপ্লাইড পোষ্ট ৰিফাৰেঞ্চত ক্লিক কৰি চিলেক্টত ক্লিক কৰিব। তাৰপিছত গ্ৰেড আইভিটো ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মাৰ্কশ্বিটত যি নাম আছে সেই নামটো সম্পূৰ্ণ একেইকৈ ইয়াত বহুৱাই দিব। তাৰপিছত আপোনাৰ দেউতাৰ নামটো ইয়াত দি দিব। তাৰপিছত মাৰ নামটো দি দিব। তাৰপিছত আপুনি জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, আপুনি মেল হয় নে ফিমেল হয়, ইয়াত ট্ৰান্সজেণ্ডাৰ হয়। তাৰপিছত আপুনি অসমৰ বাসিন্দা হয় নে নহয় সুধিব, তাত য়েছ কৰি দিব, কাৰণ ইয়াত পোষ্টসমূহ অসমত ওলাইছে যিহেতু অসমৰ মানুহে এপ্লাই কৰিব। তাৰপিছত ইয়াতে এটা মাৰ্কশ্বিটখন আপোনাৰ এপ্লাই কৰি দিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দি দিব 2020 আৰু 1 জানুৱাৰীত আপোনাৰ বয়সটো কিমান হৈছিল তাত ইয়াত এছত বহাই দিব। আপুনি কোন ঠাইত জন্ম লৈছিল সেইটো বহাই দিব ইয়াত প্লেচ অফ বাৰ্থত। তাৰপিছত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট নাইবা এডমিট কাৰ্ড HSLCৰ ইয়াতে চুজ ফাইলত আপলোড কৰি দিব। তাৰপিছত আপোনাৰ প্ৰেজেণ্ট এড্ৰেছটো ইয়াত বহাই দিব। এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, এড্ৰেছ লাইন 3, এড্ৰেছ লাইন 4। পুলিচ ষ্টেচনটো আপুনি লিখি দিব। আপোনাৰ চিটি কি হয় লিখি দিব। ষ্টেটটো চিলেক্ট কৰিব অসম। আপোনাৰ পিন কোডটো বহাই দিব। তাৰপিছত আপুনি পাৰ্মানেণ্ট এড্ৰেছ যদি কিবা বেলেগত থাকে তাৰ এড্ৰেছটো ইয়াতে দি দিব। সেই একেদৰে আপুনি ষ্টেট পিন কোড দি দিব। তাৰপিছত মোবাইল নাম্বাৰ বহুৱাই দি চেণ্ড OTP ক্লিক কৰি দিব। তাৰ OTP ভেৰিফাই কৰাৰ পিছত আপুনি ইয়াত ইমেইলটো দি দিব পাৰে। তাৰপিছত আপোনাৰ হোৱাটছএপ নাম্বাৰ বা স্কাই ID বা জুম ID, গুগল ডিঅ' নাম্বাৰ থাকিব পাৰে, ইয়াতে বহাই দিব। তাৰপিছত আপুনি ইণ্ডিয়াৰ বাসিন্দা হয় নে নহয় সুধিব। আপুনি যদি ইণ্ডিয়াৰ হয় তেতিয়াহ'লে ইণ্ডিয়াত দি দিব, ভাৰতৰ যদি হয় দি দিব। তাৰপিছত আপুনি যদি PWD কেণ্ডিডেট হয় ইয়াতে দি দিব। আপুনি তাৰপিছত আপোনাৰ কেটেগৰী চিলেক্ট কৰিব, জেনেৰেল নে OBC, MOBC, SC ST যি হয় আপুনি ইয়াতে দি দিব। তাৰপিছত ইয়াতে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। লাষ্ট এক্সাম কেতিয়া আৰু কিহৰ পাছ কৰিছিল, কোন বৰ্ডৰ পৰা কৰিছিল, কিমান বছৰত কৰিছিল, পাৰ্চেণ্টেজটো কিমান পাইছিল আৰু ইয়াতে মাৰ্কশ্বিটখন দি দিব লাগিব। ঠিক তেনেদৰে HSLC বা HS পাছৰো গোটেইখিনি তথ্য দি ইয়াতে ফাইলটো আপলোড কৰিব লাগিব। ডিগ্ৰীটো দি দিব পাৰে, আপোনালোকে ডিগ্ৰী যদি হয় ডিগ্ৰীটো দিব পাৰে। তাৰপিছত আপোনাৰ যদি কিবা এক্সপিৰিয়েঞ্চ আছে এই কামৰ ওপৰত, এক্সপিৰিয়েঞ্চটো দিব পাৰে। আপুনি শেষত কি কাম কৰিছিল সেইটোৰ এক্সপিৰিয়েঞ্চো আপুনি ইয়াতে দি দিব পাৰে। যদি আপুনি গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা কৰি আছে তেতিয়াহ'লে ইয়াত দি দিব পাৰে, যদি কৰি আছে বা য়েছ বা ন' দিব পাৰে। তাৰপৰা আপোনাৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই নম্বৰটো ইয়াতে বহাই দিব আৰু সেই
এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন ডকুমেণ্ট ইয়াতে চুজ ফাইল কৰি আপলোড কৰি দিব। তাৰপিছত এখন শ্বেডিউল 3 নম্বৰ এখন ফৰ্ম থাকিব, সেইখন আপুনি আপোনাৰ ৰেভিনিউ অফিচত গৈ চাইন কৰি আনি ইয়াতে পঠাব লাগিব। তাৰপিছত আপোনাৰ এটা প্ৰফাইল আইডি দিব লাগিব, যিটো 15 KB ভিতৰত হ'ব লাগিব আৰু 250 পিক্সেল এণ্ড 320 পিক্সেলৰ ভিতৰত হ'ব লাগিব, আৰু মিনিমাম 150 আৰু 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপুনি ইয়াতে এটা ছিগনেচাৰ পঠাব লাগিব, সেইটো 30 KB ভিতৰত হ'ব লাগিব, মেক্সিমাম 100 এণ্ড 180 পিক্সেল এণ্ড মিনিমাম 150 এণ্ড 220 পিক্সেল হ'ব লাগিব। তাৰপিছত আপুনি এটা ষ্ট্ৰং চাই পাছৱৰ্ড দি দিব, পাছৱৰ্ডটো এণ্টাৰ কৰিব। তাৰপিছত আপুনি ইয়াতে ডিক্লাৰেশ্যনটো দি কিনে ছাবমিট কৰি দিব। এণ্টাৰ কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হৈ যাব আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো এটা মেছেজ আহিব। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দি থাকোঁ। আঁচনি চাকৰি সেইসমূহ আপোনালোকে পোনপ্ৰথমে পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।